এই জীৱন তুমি নহলে কাৰ বাবে ৰচিব সপোন। এই গান চান বাদ দিয়া হে বন্ধু। পিছে আজি কিয় ছাৰে আমাক টিউচনটো বাহিৰত কৰিম বুলি ক'লে হে? তুমি গৰমৰ উৎপাতটো দেখা নাই কিমান ৰ'দটো ওলাইছে, সেইবাবে ছাৰে আজি বাহিৰতে কৰিম বুলি ক'লে দিয়া। ঠিকে আছে দিয়া, আমাৰ বেয়া পাব লগা ইয়াত কোনো কথা নাই। ৰাস্তাৰে ধুনীয়া ধুনীয়া ছোৱালীবিলাক যাব নহয়, সেইবিলাকো আজি চাব পাৰিম। পিছে বন্ধু, তোমাৰ ককাইদেউ এবাৰ মেট্ৰিক পৰীক্ষা দিছিল নহয়, তাৰ ৰিজাল্টটো কেনেকুৱা হ'লনো? এইবাৰৰ পৰীক্ষাৰ নম্বৰ আৰু বিশ্বৰ ভিতৰত সৰিয়হৰ ছবি অংকন কৰি প্ৰথম পুৰস্কাৰ পোৱা একেই কথাহে বন্ধু। গুড মৰ্নিং ছাৰ। বাহ বাহ বাহ, তহঁতৰ সুৰটো যে ইমান দীঘল হৈছে, ইয়াৰ কাৰণটো কি অ'? ছাৰ, এইবিলাক বহুত কথা দিয়ক, আপুনি বুজি নাপাব। কিন্তু সদায় আমাক এনেকে বাহিৰতে পঢ়িবলৈ দিবচোন। ঠিক আছে বাৰু। বাকী আজি তহঁত দুজন যে, লুটুকন ক'ত? ছাৰ, তাৰ কথা নক'ব দিয়ক। তাৰ কালি ভোজ খাই অৱস্থা একেবাৰে বেয়া, চিৰচিৰকে তলেৰে এতিয়াও যায়ে আছে কিজানি। বাকী কচোন, তহঁতে পঢ়া শুনা ভালদৰে কৰিছনে নাই? এইবাৰ পৰীক্ষা দিয়া তহঁতৰ পাল আহিল? ছাৰ, পৰীক্ষাৰ কথা কিনো ক'ব, তাকে ভাবি দিন ৰাতি টোপনিয়ে নহা হৈছে। চব দেউতাই ভুল কৰি পেলালে অ'। দেউতাৰে আৰু কিনো ভুল কৰিলে? কথাটো কিনো মোক বুজাই দেচোন। ছাৰ, আপুনি বুজিও নুবুজাৰ ভাও ধৰে দিয়ক। ছাৰ, আপুনিতো জানে আমি এইবাৰ মেট্ৰিক পৰীক্ষা দিম। যদি দেউতাই এবছৰ আগতে বিয়াখন পাতিলেহেঁতেন, আমিতো এইবাৰতে পৰীক্ষা পাছ কৰিলোহেঁতেন। পৰীক্ষা নিদিয়াকৈ আমি ধুনীয়াকৈ নম্বৰবিলাক পালোহেঁতেন। তাকে আৰু ছাৰ, যি ভুল কৰিলে দেউতাহঁতেই ভুল কৰি থলে দিয়ক। হা? তহঁতে এইবিলাক কি ক'বলৈ ধৰিছ? ছাৰ, আপুনি যি শুনিছে তাকে কৈ আছে দিয়ক। বাকী এইবিলাক এতিয়া বাদ দে। যিহেতু আজি আমি বাহিৰতে বহি ক্লাছটো কৰিম বুলি ভাবিছোঁ, তহঁতক আজি মই বাহিৰা কেইটামানে প্ৰশ্ন কৰোঁ। তহঁতে মোক উত্তৰবিলাক দি গ'লে হ'ল। উত্তৰবিলাক দিবলৈ তহঁত সাজুনে? সাজু ছাৰ, আপুনি যি সোধে সুধিব পাৰে। প্ৰথমে তয়ে কচোন, নাচপতিৰ ইংৰাজীটো কি? নাচপতিৰ ইংৰাজীটো হ'ল ছাৰ ডেন্স হাজবেণ্ড। নাচ মানে ডেন্স, পতি মানে হাজবেণ্ড, গতিকে নাচপতিৰ ইংৰাজীটো ডেন্স হাজবেণ্ড। ঐ গৰুহঁত, তহঁতক মই ইমান দিনে এইহে শিক্ষা দিলোঁ নেকি হা? তহঁতে মোৰ সন্মান একেবাৰে নোহোৱা কৰি দিবি দেই। এইবাৰ তই জীৱনৰ মূল্য এই বাক্যটিৰ ভাৱ বহালাই কৰি এটা উদাহৰণ দেচোন। হয় ছাৰ, চেষ্টাৰ অসাধ্য একোৱে কথা নাই, মই নিশ্চয় চেষ্টা কৰোঁ ছাৰ। জীৱনৰ মূল্যৰ উদাহৰণটো হ'ল ছাৰ, যেতিয়া কালি মই বজাৰলৈ গৈছিলোঁ, তেতিয়া মাংস বেপাৰীক মই মাংসৰ দাম সুধিছিলোঁ। তেতিয়া তেখেতে ক'লে গোটা মুৰ্গীৰ মাংসৰ কিলো 200 টকা আৰু কাটা নিলে 400 টকা। তেতিয়াই মই বুজি পাইছিলোঁ যে জীৱনটো জীয়াই থকালৈকে কোনো মূল্য নাই, মৃত্যুৰ পিছতহে মূল্য। ছাৰ, আপোনাৰ কি হ'ল ছাৰ? ছাৰ, আপুনি এনেকৈ থলি পৰিল যে ছাৰ? ঐ গৰুহঁত, তহঁতৰ প্ৰশ্নৰ উত্তৰ শুনি মোৰ মাথাই কাম নকৰা হৈ গৈছে। যদি মই জীয়াই থকাটো বিচাৰ, তহঁত অতি সোনকালে ইয়াৰ পৰা আঁতৰ হ। বন্ধু, বলা ইয়াৰ পৰা আমি সোনকালে যাওঁ বলা, নহ'লে ছাৰ ইয়াতে মৰি থাকিব, পিছত আমাৰে বিপদ হ'ব। ছাৰ, আমি যাওঁ দিয়ক, আপুনি সুস্থ হ'লে আমি আকৌ আহিম। বাপৰে বাপ, ইহঁতৰ আজি কি বা হৈছে? আৰু ইহঁতক মই কেইটামান প্ৰশ্ন সুধিলে দেখোঁ মই ইয়াতেই মৰি থাকিলোহেঁতেন।